হেল্ল' এভৰিৱান, মই উদিত্য প্ৰাণ পাঠকে আপোনালোকক কম্পিটিটিভ ক্ৰেকাৰ আছাম এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বৰ্তমান এইটো চেনেলত আমি ডিছকাছ কৰি আছিলোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত। ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিব পৰা হিষ্টৰিকেল চ'ৰ্চেছৰ ওপৰত অলৰেডি ডিছকাছন কৰা হ'ল। লগতে আমি প্ৰি হিষ্ট্ৰিক পিৰিয়ডৰো অলপ কভাৰ কৰিলোঁ। আজিৰ এই ভিডিঅ'টোত মই MCQ ডিছকাছন নকৰোঁ। এইটো ভিডিঅ' মেইনলি এক্সপ্লেনেশ্যন ভিডিঅ' হ'ব আমাৰ পিৰিয়ড কেইটাৰ ওপৰত, অৰ্থাৎ আমাৰ প্ৰি হিষ্ট্ৰী পিৰিয়ড কেইটাৰ ওপৰত। এতিয়া ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে চাব পাৰে কি লিখা আছে যে প্ৰি হিষ্ট্ৰিক পিৰিয়ড। ভালদৰে চাওক কিমানৰ পৰা কিমানলৈকে আছে। 30 লাখ BC ৰ পৰা 600 BC। চ' এই গোটেইটো পিৰিয়ড হৈছে প্ৰি হিষ্ট্ৰিক পিৰিয়ড। প্ৰি হিষ্ট্ৰিক পিৰিয়ডৰ ভিতৰতে বা মাজতে সোমাই আছে লিথিক এজ অৰ ষ্টোন এজ। লিথিক মানে হৈছে ষ্টোন। চাওকচোন ভালদৰে কিমানৰ পৰা কিমানলৈকে আছে। 30 লাখ BC ৰ পৰা 1000 BC লৈকে এই গোটেই পিৰিয়ডটো হৈছে লিথিক এজ বা ষ্টোন এজ। আৰু সেই ষ্টোন এজৰ মাজত সোমাই আছে পালিঅলিথিক এজ অৰ অল্ড ষ্টোন এজ। হৈ গ'ল 30 লাখ BC ৰ পৰা 10,000 BC লৈকে আমি ধৰিব পাৰোঁ পালিঅলিথিক এজ বা অল্ড ষ্টোন এজ। তাৰপাছত আহি গ'ল মেছলিথিক অৰ মিডল ষ্টোন এজ। চাওকচোন কিমানৰ পৰা কিমানলৈকে আছে। 9000 BC ৰ পৰা 4000 BC লৈকে আহি গ'ল মেছলিথিক এজ বা মিডল ষ্টোন এজ, আৰু 7000 BC ৰ পৰা 1000 BC লৈকে আহি গ'ল নিঅলিথিক এজ অৰ নিউ ষ্টোন এজ। কিন্তু নিউ ষ্টোন এজৰ মাজত সোমাই আছে কালকলিথিক এজ, যাক আমি ক'ব পাৰোঁ নিঅলিথিক কালকলিথিক এজ বুলিও। চাওকচোন কিমানৰ পৰা কিমানলৈকে আছে। 3500 BC ৰ পৰা 1000 BC লৈকে আমি এই গোটেইটো পিৰিয়ডক ধৰিব পাৰোঁ কালকলিথিক এজ। ভালদৰে চাওক, দ্য টাৰ্ম কালকলিথিক ইজ দ্য কম্বিনেশ্যন অফ টু গ্ৰীক ৱৰ্ডছ কালকো, ইট মিনছ কপাৰ, এণ্ড লিথিক, ইট মিনছ ষ্টোন। Thus the meaning of Chalcolithic age is copper stone age। হৈ গ'ল। কপাৰক কি কয়? কালকো বুলি কয়। কিহত? গ্ৰীকত। হৈ গ'ল। কালকো লিথিক, কালকো মানে হৈছে কপাৰ, লিথিক মানে হৈছে ষ্টোন গ্ৰীক ভাষাত। চ' ইয়াত কি লিখা আছে যে কালকোলিথিক ইজ দ্য কম্বিনেশ্যন অফ টু গ্ৰীক ৱৰ্ড, দুটা গ্ৰীক শব্দ। কি কি? কালকো ইট মিনছ কপাৰ এণ্ড লিথিক ইট মিনছ ষ্টোন। হৈ গ'ল। চ' সেয়েহে এই গোটেইটো পিৰিয়ডক কি বুলি ক'ব? কালকোলিথিক এজ বা কপাৰ ষ্টোন এজ। ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা মনত ৰাখিব, ডিস্কভাৰী অফ কপাৰ এণ্ড ব্ৰঞ্জ। হৈ গ'ল। ডিস্কভাৰী অফ কপাৰ কেতিয়া হৈছিলে? কালকলিথিক এজত। আৰু ইয়াৰ লগতে ব্ৰঞ্জৰো ডিস্কভাৰী হৈছিলে। কোনটো পিৰিয়ডত? কালকলিথিক এজ বা কালকলিথিক পিৰিয়ডত। এতিয়া আমি চাব গৈ আছোঁ ইম্পৰ্টেণ্ট পইণ্ট কিছুমান, কেৰেক্টাৰিষ্টিক অফ হিউমেন লাইফ ইন পালিঅলিথিক পিৰিয়ড। চ' পালিঅলিথিক পিৰিয়ডতনো হিউমেন লাইফৰ মানৱ জীৱনৰ কেনেকুৱা আছিলে কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্যবিলাক। ফাৰ্ষ্ট চাওক প্ৰিমিটিভ লাইফ। তেওঁলোকৰ জীৱনশৈলী আছিলে একদম প্ৰাচীন, কাৰণ তেওঁলোকে আৰম্ভণি কৰিছিলেহে নিজৰ জীৱনৰ। চ' প্ৰাথমিক অৱস্থাত তেওঁলোক আছিলে। চাওচোন নাম্বাৰ 2 কি দিয়া আছে? লিটল কেয়াৰ এবাউট ক্লথছেছ, মানে তেওঁলোকৰ ক্লথছেছৰ ওপৰত ইমান কেয়াৰ নাছিলে, মানে কাপোৰ কানিৰ ওপৰত। জাষ্ট তেওঁলোকে কভাৰিং কৰিছিলে, কভাৰিং দ্য বডি, জাষ্ট নিজৰ তেওঁলোকে বডিটো কভাৰ কৰিছিলে লিভছেৰে, মানে গছৰ পাতেৰে, আৰু জীৱ জন্তুৰ ছালেৰে। কিহেৰে? তেওঁলোকে হাণ্টিং কৰিছিলে, আৰু সেই জীৱ জন্তুক হত্যা কৰি তেওঁলোকে কি কৰিছিলে? তাৰ ওপৰৰ যিটো আৱৰণ বা সেই ছালখন তেওঁলোকে পিন্ধিছিলে। তাৰপাছত আহি গ'ল ডুৱেলিং। দে হেড ন' চাৰ্টেন ডুৱেলিং প্লেচেছ এণ্ড ইউজ টু লিভ এজ ৱাণ্ডাৰাৰ্ছ। তেওঁলোকৰ নিজা কোনো ঘৰ নাছিলে, তেওঁলোক ঘূৰি ফুৰিছিলে। তেওঁলোক ৱাণ্ডাৰাৰ্ছ আছিলে, মানে তেওঁলোক এঠাইৰ পৰা আন ঠাইলৈ অনাই বনাই জাষ্ট ট্ৰেভেলিং কৰি আছিলে। তেওঁলোকৰ কোনো চাৰ্টেন প্লেচ নাছিলে, তেওঁলোকৰ নিজা কোনো বসতি স্থান নাছিলে। হৈ গ'ল। 4 নম্বৰ কেৰেক্টাৰিষ্টিকটো হৈছে যে তেওঁলোক আছিলে অনলি ফুড কনজিউমাৰ। তেওঁলোকে ফুড প্ৰডিউচ নকৰিছিলে, তেওঁলোক আছিলে অনলি ফুড কনজিউমাৰ। 5 নম্বৰটো হৈছে ডিছপ'জেল অফ দ্য ডেড পাৰ্চন। দে ৱেৰ আনএৱেৰ অফ ফিউনাৰেল ৰাইটছ অফ দ্য ডেড পাৰ্চন। আমাৰ এতিয়া বৰ্তমান যেনেকৈ কোনোবা ঢুকালে সৎকাৰ কৰোঁ, খৰি দিওঁ, তাৰপাছত পা পৰাচিত হৈ আমি যিখিনি তেওঁ মৃতকৰ সা সৎকাৰ কৰি আমি যিমানখিনি আমি বৰ্তমান নীতি নিয়ম পালন কৰোঁ, আৰু আমি যিটো প্ৰক্ৰিয়াৰ মাজেৰে সকলোখিনি কাম সম্পন্ন কৰোঁ, তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা আগৰ সময়ছোৱাত নাছিলে বা তেওঁলোকে নাজানিছিলে। চ' দে ৱেৰ আনএৱেৰ অফ ফিউনাৰেল ৰাইটছ অফ ডেড পাৰ্চন। হৈ গ'ল। কিন্তু ইয়াৰ লগতে আমি এইটো কথা মনত ৰাখিব লাগিব যে ডিস্কভাৰী অফ ফায়াৰ একদম মষ্ট ইম্পৰ্টেণ্ট ডিস্কভাৰী হয় কোনটো সময়ছোৱাত? এইটো হৈছিলে পালিঅলিথিক পিৰিয়ডতে, আৰু সেইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট ডিস্কভাৰী চামটাইম বিটুইন 2 লাখ BC এণ্ড 1 লাখ BC। চ' 2 লাখ BC আৰু 1 লাখ BCৰ মাজতেই সেইটো ডিস্কভাৰী হৈছিলে। কি ডিস্কভাৰী হৈছিলে? ফায়াৰ। তাৰপাছত আহি গ'ল মেছলিথিক পিৰিয়ড। চাওঁচোন কি কি কেৰেক্টাৰিষ্টিক মেছলিথিক পিৰিয়ডৰ। মেছলিথিক পিৰিয়ডত তেওঁলোকে কি কৰিছিলে? ডমেষ্টিকেটিং কৰিছিলে, মানে তেওঁলোকে ঘৰত জীৱ জন্তু পুহিছিলে। চ' আমি অলৰেডি সেইটো গম পালোৱেই যে তেওঁলোকে ফাৰ্ষ্ট ডমেষ্টিকেটিং কৰা এনিমেলটো কি আছিলে? ডগ, কুকুৰ আছিলে তেওঁলোকে ঘৰত পোহা প্ৰথমটো জন্তু। চ' নেক্সট আহি গ'ল বাৰিয়েল অফ দ্য ডেড। তেওঁলোকে
মৃতকৰ কি কৰিছিলে বাৰিয়েল কৰিছিলে মানে তেওঁলোকে হেতু কবৰ দিছিলে মানে পুতি থৈছিলে হৈ গ'ল কিন্তু আমি হেতু অলৰেডি গম পালো যে তেনেকুৱা কোনো বাৰিয়েল সিস্টেম নাছিলে বা তেনেকুৱা কোনো ৰিচুৱেল নাছিলে কোনটো পিৰিয়ডত Paleolithic পিৰিয়ডত থাৰ্ড আহি গ'ল ইউজ অফ মাইক্ৰলিথ অৰ পিগমি ইমপ্লিমেন্টছ দ্য সাইজ অফ দ্য ইমপ্লিমেন্টছ tools and weapons of Mesolithic age is very tiny therefore these are called microlith or pygmy implement মানে কি ক'লে যে মেছলিথিক পিৰিয়ডত কিছুমান তেওঁলোকে টুল বা ওয়েপন বনাইছিলে যিবিলাকৰ সাইজটো বহুত সৰু হয় the size of implements of Mesolithic age is very tiny মানে সৰু আছিলে সো সেইবিলাকক তেওঁলোকে কি বুলি কৈছিলে মাইক্ৰলিথ মানে সেই যিবোৰ ইমপ্লিমেন্ট আছিলে সেইবিলাক আছিলে মাইক্ৰলিথ or pygmy implement সো তেনেকুৱা ধৰণৰ মাইক্ৰলিথ ইমপ্লিমেন্ট বিলাক তেওঁলোকে বনাইছিলে কোনটো পিৰিয়ডত মেছলিথিক পিৰিয়ডত হৈ গ'ল তাৰ পাছত আহি গ'ল characteristic of human life in Neolithic age or the New Stone age সো এটা ভালদৰে চা কিমানৰ পৰা কিমানলৈকে আছে 7000 BC ৰ পৰা 1000 BC লৈকে কি আছে সেই গোটেইটো পিৰিয়ড হয় নিওলিথিক এজ বা নিউ ষ্টোন এজ সো সেইখন সময়ছোৱাত কি কৰিছিলে এগ্ৰিকালচাৰ দা বিগিনিং অফ এগ্ৰিকালচাৰ তেওঁলোকে কৃষি কৰিছিলে খেতি কৰিছিলে দ্যাট ইজ দা আৰ্লিয়েষ্ট এভিডেন্স অফ হুইট এণ্ড বাৰ্লি কাল্টিভেশ্যন ৱাজ ফাউণ্ড ফ্ৰম মেহাৰগড় তাত তেওঁলোকে খেতি কৰাৰ প্ৰুফ পাইছিলে এভিডেন্স পাইছিলে হুইট আৰু বাৰ্লি খেতি কৰাৰ হৈ গ'ল সো মেহাৰগড় বৰ্তমান ক'ত আছে বলান ডিষ্ট্ৰিক্ট মানে বালুচিস্তান প্ৰভিন্স আৰু আছে ক'ত পাকিস্তানত হৈ গ'ল বালুচিস্তান প্ৰভিন্স আছে ক'ত পাকিস্তানত ইন দা ইণ্ডিয়ান সাবকন্টিনেন্ট নেক্সট আউট তেওঁলোকে কি কৰিছিলে এনিমেল হাজবেণ্ড্ৰি সো ডমেষ্টিকেশ্যন অফ ডগ মেইনলি নিওলিথিক এজতো আছিলে এনিমেল হাজবেণ্ড্ৰি সেই প্ৰচেছটো আৰু তেতিয়াও তেওঁলোকে ডগ মেইনলি তেওঁলোকে কি কৰিছিলে ডমেষ্টিকেট কৰিছিলে নেক্সট দিয়া আছে ক্লথছেছ মেন ষ্টাৰ্টেড গ্ৰ'য়িং কটন এণ্ড লাৰ্ণ এবাউট ক্লথছেছ তেওঁলোকে খেতি কৰিছিলে গ্ৰ' কৰিছিলে কি গ্ৰ' কৰিছিলে কটন কপাহ আৰু তেওঁলোকে লাৰ্ণ শিকিছিলে এবাউট ক্লথছেছ হৈ গ'ল মানে তেওঁলোকৰ অলপ জ্ঞান হৈছিলে কাপোৰৰ ওপৰত নেক্সট আহি গ'ল হাউচেছ তেতিয়া তেওঁলোকে ঘৰ বনাইছিলে সো দে লিভড ইন হাটছ তেওঁলোক জুপুৰি ঘৰত আছিলে এইটো পিৰিয়ডত তেওঁলোকে এনে ৱাণ্ডাৰাৰ্ছ হৈ ঘূৰি নুফুৰিছিলে তেওঁলোকে লিভ কৰিছিলে আৰু তেওঁলোক ক'ত লিভ কৰিছিলে ক'ত বাস কৰিছিলে ইন হাটছ জুপুৰি ঘৰত সৰু সৰু ঘৰ কিছুমান বনাই লৈছিলে নেক্সট আহি গ'ল বাৰিয়েল প্ৰচেছ তেওঁলোকৰ বাৰিয়েল প্ৰচেছটোৰ ওপৰত জ্ঞান হৈছিলে সো বাৰিয়েল প্ৰচেছত তেওঁলোকে ফ'কাছ কৰিছিলে আৰু ইমপ্লিমেণ্টছ ডিফাৰেণ্ট ইমপ্লিমেণ্টছ লাইক কাল্ট হাটছাৰ এৰো হেড এক্সেট্ৰা এইবিলাক তেওঁলোকে বনাইছিলে হৈ গ'ল এনেকুৱাবিলাক ইমপ্লিমেণ্টবিলাক কি কৰিছিলে তেওঁলোকে বনাইছিলে তাৰপাছত আহি গ'ল কালকলিথিক এজক আমি লগতে কি বুলি গম পাওঁ কপাৰ ষ্ট'ন এজ বুলিও সো চাওকচোন কিমানৰ পৰা কিমানলৈকে আছে 3500 BC ৰ পৰা 1000 BC লৈকে এই গোটেই পিৰিয়ডটো হৈছে কালকলিথিক এজ আৰু এইটো এজত কি হৈছিলে কপাৰ ৱাজ ডিস্কভাৰ্ড আৰু ব্ৰঞ্জ অলছো ডিস্কভাৰ্ড যিটো মই অলৰেডি আপোনালোকক ক'লোৱেই The Chalcolithic age is divided into 3 stages. Pre-Harappan age, যিটো 3500 BC ৰ পৰা 2500 BC লৈকে আছে. Next Harappan age 2500 BC ৰ পৰা 1750 BC লৈকে আছিলে. আৰু next আহি গ'ল post Harappan age যিটো হৈছে 2000 BC ৰ পৰা 1000 BC. So এইটোই আছিলে আজিৰ ভিডিঅ'টোত. আজি আমি গম পালো characteristic সেই পিৰিয়ড কেইটাৰ Paleolithic, Mesolithic, Neolithic আৰু Chalcolithic আৰু লগতে আমি গম পালো যে তেওঁলোকৰ সময়টো কিমানৰ পৰা কিমানলৈকে আছিলে এই গোটেই পিৰিয়ডটো আৰু আমি গম পালো কি কি ডিস্কভাৰ হৈছিলে ফায়াৰ কেতিয়া হৈছিলে ব্ৰঞ্জ কেতিয়া হৈছিলে কপাৰ কেতিয়া হৈছিলে আমি গম পালো আৰু আমি লগতে গম পালো যে তাৰ নেক্সট পিৰিয়ড কেইটাৰ ওপৰত যেটো হৈছে প্ৰি হৰপ্পন আৰু পোষ্ট হৰপ্পন সো আমি নেক্সট ভিডিঅ'ত প্ৰি হৰপ্পন আৰু পোষ্ট হৰপ্পন এজৰ ওপৰত ডিসকাস কৰিম আৰু আমি ইয়াৰ পৰা আহিবলগীয়া এমসিকিউ সলভ কৰিম সো আজিলৈ ইমানেই যদি আজিৰ এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব তেন্তে আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ